হাই বন্ধুসকল, আহক আজি আমি যাওঁ হাৰিয়ানাৰ চবতকৈ ডাঙৰ হনুমান মন্দিৰ। মন্দিৰটো আছে মহেন্দ্ৰগড় ডিষ্ট্ৰিক্টৰ নাৰনৌল চহৰত আৰু মন্দিৰটোৰ নাম হ'ল খালদাবালে হনুমানজীকে মন্দিৰ। আহকচোন আপোনালোককো লগত লৈ যাওঁ আৰু যিমান পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰোঁ। হাই গাইজ, ফাইনেলি আমি আহি মন্দিৰটো পালোহি। এইখনেই হ'ল মন্দিৰৰ গেট। আগলৈ হয়তো আপুনি দেখিছেই বজৰংবলীৰ মূৰ্তিটো, বহুত ডাঙৰ মূৰ্তি, গেটৰ পৰাই দেখা পোৱা গৈছে। বলকচোন যাওঁ আগলৈ। ভিডিঅ' কোৱালিটি হয়তো ইমান এটা ভাল নহ'ব পাৰে, আমি বাইক লৈ আহিছিলোঁ যিহেতুকে। মোৰ ভিডিঅ' বাহঁত আগত গাড়ী লৈ গ'ল, মোৰ সৰু বা আৰু মই বাইকেৰে আহিছিলোঁ। এয়া দেখাবলৈ চেষ্টা কৰিছোঁ, বলক গৈ থাকোঁ একেলগে। সেয়া নামি প্ৰসাদ লৈ ল'লোঁ। প্ৰসাদ মানে নাৰিকল, মিঠাই কিবা কিবি এনেকৈ লৈ ল'লোঁ। আমাৰ তাত যেনেকৈ প্ৰসাদ দিয়া বুলি কয়, তেওঁলোকে ইয়াত ভোগ লগোৱা বুলি কয়। এয়া লৈ যোৱা মানে আৰম্ভ কৰিলোঁ। দেখিছে বহুত ভিৰ, বহুত ভিৰ। বলকচোন গৈ থাকোঁ ভিৰৰ মাজে মাজে, বহুত ভিৰ। আৰু ইয়াতে আৰু এটা বস্তু দেখা পালোঁ, এজন ল'ৰাই এডাল সাপ, ফেটি সাপ ডিঙিত মেৰিয়াই লৈ মানে ৰৈ আছে, দেখিছেনে? আৰু এইবিলাক টুকুৰিবিলাক দেখিছে, টুকুৰিবিলাকতো সাপ আছে। তেওঁলোকে সাপ লৈ মানে এনেকৈ ধৰক আহি মানুহক সাপ দেখাই আশীৰ্বাদ ল'ব, এনেকৈ কিবা কিবি কৈ পেলাই তেওঁলোকে ধৰক পইচা পাই লয় মানুহৰ পৰা, ভগৱানৰ নামত দিবলৈ দিয়ে। এইয়া দেখিছে এজনী বা শাহুৱেক, এয়া পৰিয়ালবৰ্গ বহি আছে। সেইফালে এখন পাৰ্ক এখন বনাই থৈছে ঠাণ্ডাত মানুহ বহিবলৈ কাৰণে। এয়া দেখিছে মানুহ কিমান বেছি। সেইজনী ডাঙৰ ভিনদেউ আছে, এজনী মোৰ সৰু বা। আমি মন্দিৰলৈ উঠা আৰম্ভ কৰিছোঁ। সেইজনী মোৰ ডাঙৰ বা আৰু এইজনী মোৰ মৰমৰ ভাগিন, আৰু সেইটো এটা ভাগিনেই মোৰ ডাঙৰ ভাগিন। এয়া ওপৰত চিৰিত উঠা আৰম্ভ কৰিছোঁ আৰু কিন্তু মই আৰু এজনী মোৰ সৰু বা, এইজনী মোৰ হ'ল ডাঙৰ বা। আমি তিনিটাই ভাই ককাই। এইজন মোৰ সৰু ভিনদেউ। বলকচোন গৈ থাকোঁ ওপৰলৈ, আপোনালোকো দেখাই যাম। বহুত ভাগৰ লাগি গৈছে কিন্তু দেই। বলকচোন চিৰি তেনেকৈ ওপৰলৈ উঠি গৈ থাকিব লাগিব। পাহাৰ এটাত আছে যিহেতুকে মন্দিৰটো, এনেকৈ চিৰি বনোৱাই দিয়া হৈ আছে। ওপৰত ছাঁ কাৰণে কিন্তু ভাল এটা ব্যৱস্থা কৰি দিছে। ভিনদেউহঁত আহিয়ে থাকে। ভিনদেউৱে কৈছে আগতে বোলে এনেকুৱা ব্যৱস্থা নাছিলে, আজি প্ৰায় 2 বছৰমান হৈছে এনেকুৱা ব্যৱস্থা কৰি দিয়া। গৈ থাকোঁ বলকচোন। চাওকচোন তললৈ, কিমান তলৰ পৰা ওপৰলৈ উঠি আহিছোঁ আমি, আৰু পালোহি। আৰু এটা পাহাৰত বনোৱা হৈ আছেতো মন্দিৰটো, অলপ উঠিব লাগে। এয়া পালোহি আৰু আপোনালোকক দৰ্শন কৰাব পাৰিম, আমি নিজেও দৰ্শন কৰিব পাৰিম। বহুত ডাঙৰ মন্দিৰ যিহেতুকে। আহকচোন সোমাই যাওঁ, আপোনালোকক দেখাওঁ। পালোহি বাৰু, এইয়া পালোহি। আৰু সৰু বাই মোক জানদাখন দি দিলে মোৰ হাতলৈ, মোক ল'বলৈ দি দিলে। এইয়া মন্দিৰৰ ভিতৰলৈ আমি সোমাইছোঁ। বহুত ৰ'দ, কিন্তু বহুত ৰ'দ, বহুত গৰম। জয় বজৰংবলী। দেখিছে ভক্তসকলৰ কিমান ভিৰ। আজি যিহেতুকে মঙলবাৰৰ দিনাখন বহুত ভিৰ হয় বোলে। এয়া তাকে যি মিঠাই লৈ আহিছিলোঁ, প্ৰসাদ ভোগ লগাই লওঁ। তাতে ভোগ লগাই বুলি কয় তেওঁলোকে, মানে যি প্ৰসাদ লৈ আহিছোঁ প্ৰসাদৰ মিঠাইখিনি তাত দিলে তেওঁলোকে তাৰ পৰা মিঠাই ৰাখি আকৌ আমাক তেওঁলোকৰ এই বজৰংবলীৰ প্ৰসাদ আমাৰ লগত সোমোৱাই মিক্স কৰি দিয়ে। তাকে তেওঁলোকে ভোগ লগোৱা বুলি কয়। আমি ভোগ চোগ লগাই ল'লোঁ। এতিয়া সেই বজৰংবলী আপোনালোকে দেখিছে ছাইডেদি এনেকৈ পৰিক্ৰমা কৰিব পাৰে বোলে। আৰু ছাইডত দেখিছেনে, এই যিমান দূৰলৈকে ৰাস্তা নিচিনা এটা দেখা গৈছিলে, সেইটোখন গোটেইখন পাৰ্কেই বনাই দিছে। চাওকচোন ওচৰৰ পৰা দেখি
সঁচাই ভাল লাগি গ'ল। বহুত ডাঙৰ মানে বজৰংবলী মূৰ্তি ৰখা হৈ আছে। বহুত গৰম। সেইজনী মোৰ সৰু বা আৰু এইজন মোৰ সৰু ভিনদেউ। মানে বহুত ৰ'দ, বহুত গৰম, মানে ক'লে চাব নোৱাৰি। জয় বজৰংবলী, জয় বজৰংবলী। কিবা ভুল পাল্টি হ'লে ক্ষমা কৰি দিব আৰু। এনেকৈ কাষেৰে আমি পৰিক্ৰমা কৰি আহি আছোঁ। ছাইডৰ ভিউটো অলপ চলপ দেখাইছোঁ বাৰু, চাওকচোন। এনেকৈ ছাইডেৰে আমি পৰিক্ৰমা কৰি তললৈ নামি আহিলোঁ এপাক ঘূৰি। চাওকচোন তলত কিমান ভিৰ ভক্তসকলৰ। সঁচাই আহি কিন্তু মনটো ভাল লাগি গ'ল, মনটো বহুত ভাল লাগি গ'ল। মানে ইয়াৰ পৰাই এনেকৈ চবেই সেৱা শুশ্ৰূষা কৰিলে, আমিও এনেকৈ সেৱা শুশ্ৰূষা কৰি তললৈ নামি আহিলোঁ। এইফালেদি আৰু মন্দিৰ আছে, এইফালে তলেদি নামি দিব লাগে। বলকচোন আপোনালোকো লৈ যাওঁ, আমিও চাওঁ। তললৈ অলপ তললৈ নামি যাব লাগে। দেখিছে কিমান ভিৰ ইয়াতো। গৈ থাকোঁ বাৰু, গ'লে দেখা পাম। এয়া আমি এনেকৈ এইফালে তললৈ নামি আহিছোঁ। এয়া আগত গৈ আছে, লাইন বহুত দীঘল। এই আগত দেখিছেনে, তাতো এভাগ মন্দিৰ আছে। কাষত এইয়া পানী আৰু মানে পাৰ্কৰ নিচিনা বনাই থৈছে। এইফালেদি আহি আকৌ এনেকৈ তললৈ নামি যাব লাগে। উঠি অহা ৰাস্তাটোদি যাব পাৰে, কিন্তু যিসকলে বিচাৰে এনেকৈ তললৈ নামি আহি মানে আগত মন্দিৰ আছে তাত সেৱা শুশ্ৰূষা কৰি। বহুত ভিৰ, বহুত ভিৰ। এনেকৈ গৈ লাহে ধীৰে আমি তললৈ নামি গ'লোঁ। লাহে 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 গৈ আছোঁ বাৰু, আৰু মই দেখুওৱাৰ চেষ্টা কৰি আছোঁ। কাষত এই পাথৰবিলাক দেখিছেনে? এই ছোৱালীজনীয়ে পাথৰে কিবা এটা বনাই আছে। মানে প্ৰথমে মই একচুৱেলি কথাটো গম পোৱা নাছিলোঁ যে কিহৰ কাৰণে তেনেকৈ কি কৰি আছে। তাৰপিছত কথাটো গম পালোঁ যে যিবিলাক মানে ছোৱালীৰ বিয়া হোৱা নাই, তেনেকৈ মন্দিৰত আহি বোলে এনেকৈ তাতে পাথৰেৰে মন্দিৰৰ কি বুলি কয়, মন্দিৰ টাইপ বনাই সেৱা কৰি গ'লে তেওঁলোকে হেৰি কৰি গ'লে তেওঁলোকে সোনকালে বিয়া হয়। লোকবিশ্বাস, মানে কিমান দূৰ সত্য আমিওতো নাজানো। ধৰক তেওঁলোকৰ লোকবিশ্বাসৰ মতে তেনেকৈ কৰিলে হেৰি হয়, কৰিছে বাৰু। এইভাগ এভাগ মন্দিৰ চাওকচোন। এইটো বজৰংবলী হেৰিয়ে পূজাৰীয়ে হেৰি কৰি আছে। এভাগ এভাগ মন্দিৰ। তাৰপিছত আকৌ তললৈ নামি যাব লাগিব এই চিৰি দিয়ে। ইফালে আৰু তলত এভাগ মন্দিৰ আছে। বলকচোন গৈ থাকোঁ আমি ন, চাই থাকোঁ। তললৈ এইফালেদি নামি যাব লাগিব বাৰু। নামি গৈ থাকোঁ। আগত যি মন্দিৰ আছে আমি সেৱা শুশ্ৰূষা কৰি কিবা যদি ভুল ভ্ৰান্তি আছে ক্ষমা খুজি লওঁ। হয়তো তেওঁ ক্ষমা কৰি দিবই নিশ্চয়, নিদিয়াকৈ নাথাকে। এয়া আহি আমি তল পালোঁহি। সেয়া দিছে কিমান ভিৰ, আপুনি মানে সেৱা কৰিব নোৱাৰিব সোমাই গৈ। ইয়াৰ পৰাই সেৱা কৰিব লাগিব। বহুত ভিৰ, বহুত ভিৰ। এনেকৈ আমি আগলৈ আগুৱাই আহিলোঁ, কিয় কাৰণে আমি দেৰি কৰিব নোৱাৰোঁ। মানে আমি লগত অলপ মিঠাই লৈ আহিছিলোঁ এই আধা ভক্তখিনিক খুৱাবলৈ। এভাগ এভাগ মন্দিৰ দেখিছে। ইয়াৰ পৰাই সেৱাটো কৰি ল'লোঁ। সেৱা কৰি মোৰ ভাগিনটো দেখিছেনে কিমান দুষ্ট, গোট গৈ বহিছে গৈ। সি নাজানে হয়তো, সৰু ল'ৰা ছোৱালী, সেইকাৰণে তাতো বহিলে। এইফালে আকৌ তললৈ নামি আহিলোঁ। মানে আপোনালোকক কৈছিলোঁ যে দেখাম, বাহঁতে বহিলে দেখিলেনে? সিহঁতক আকৌ মনত পেলাই দিলোঁ যে আমি ভক্তসকল যে আহিছে, ভক্তসকল, তেওঁলোকলৈ আমি মিঠাই লৈ আহিছিলোঁ। মানে বাহঁতে ইয়াত কিবা মিঠাই ভক্তক মিঠাই খুৱাম বুলি কিবা হেৰি কৰি থৈছিলে। বাহঁতে মিঠাই লৈ আহিছিলে, ডাঙৰ বাহঁতে। আকৌ মনত পেলাইলোঁ যে মিঠাই বিটাবলৈ আছেই। এই মিঠাই মানে ধুমধাম আহিছোঁ। মিঠাইখিনি কিহৰ কাৰণে, এতিয়া বহুত ভিৰ হৈছে, মিঠাইখিনি দি লওঁ। এয়া দেখিছে বাহঁতে দিয়া আৰম্ভ কৰিলে। এনেকৈয়ে ধৰক ইয়াত প্ৰসাদবিলাক দিয়া যায়। আমি যিহেতুকে মিঠাই বনাই লৈ আহিছিলোঁ, মানে এই বুনিয়া
অৰ্ডাৰ দি ঘৰতে বনাই লৈ আহিছিলোঁ। সেয়া আমিও দিয়া আৰম্ভ কৰিলোঁ। সেয়া ময়ো ভিনদেউৱে কিবা পানী বটল আনিবলৈ গ'ল গৰম বেছি কাৰণে, লগতে বাৰ লগতে মই অকণমান সহায় কৰি দিলোঁ। কিহৰ কাৰণে আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ নেক্সট ভিডিঅ'বিলাকৰ আপডেট সোনকালে পায়।